নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ভাবিছোঁ কেইখনমান আপোনালোকক কিতাপ দেখুৱাওঁ। বিশেষকৈ যিহেতু মোৰ পেজটোত ইংৰাজী ভাষাটোৰ ওপৰত কেনেকৈ আমি নিজৰ অভ্যাসটো আয়ত্ব কৰিব পাৰোঁ বা যেনেকৈ আমি ধৰক কোৱাৰ ক্ষেত্ৰত আমাৰ বাধা যিবোৰ আহে, সেই বাধাবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰোঁ, তাৰ বাবে সদায় আমি আলোচনা কৰি থাকোঁ। গতিকে গ্ৰামাৰ, এটা ভাষাৰ গ্ৰামাৰ জনাটো খুব দৰকাৰী। যদিও আমি স্প'কেন বা কথিত যিটো ভাষা কওঁ, তাত আচলতে অলপ গ্ৰামাৰটো যদি ইফাল সিফাল হয়ও, তথাপিও ইমান কথা নাথাকে, কিন্তু তথাপিতো শুদ্ধকৈ ভাষা এটা ক'বৰ বাবে আচলতে তাৰ ব্যাকৰণ বা গ্ৰামাৰটো জনা খুব দৰকাৰী। গতিকে আজি ইংৰাজী 3খন গ্ৰামাৰ মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিকেইখন মই সাধাৰণতে ব্যৱহাৰ কৰোঁ আৰু মই নিজে ভাল পাইছোঁ। ইয়াৰ উপৰি বজাৰত বিভিন্ন ধৰণৰ কিতাপ উপলব্ধ আছে। আপোনালোকে যদি জানে, মই সদায় যেনেকৈ কওঁ, কমেণ্ট ছেকশ্যনত আপোনালোকে লিখি দিলে আচলতে আমাৰ যিসকল আমি এই পেজটোত এই বিষয়টোৰ ওপৰত আলোচনা কৰি আমি অকণমান ইংৰাজীটো আমাৰ নিজৰ ভাষা কৰাৰ চেষ্টা আমি কৰি আছোঁ, যাতে যেতিয়া প্ৰয়োজন হয় আমি ক'ব পাৰোঁ। গতিকে আপোনালোকে লিখি দিলে আচলতে সকলোৰে সুবিধা হ'ব। গতিকে তাত আপোনালোকে লিখি দিব পাৰে কমেণ্ট ছেকশ্যনত। প্ৰথমতে মই দেখুৱাওঁ, এইখন আচলতে ফ্ৰণ্ট কেমেৰা কৰিছোঁ কাৰণে আপোনালোকে সম্পূৰ্ণ নেদেখিব, কিন্তু এইখন হৈছে দ্য কমপ্লিট গ্ৰামাৰ। দ্য কমপ্লিট গ্ৰামাৰ এইখনৰ ৰাইটাৰ হৈছে মিচেল ষ্ট্ৰাম্প আৰু অৰিয়েল ডগলছ। এইখন নামকেইটা মই আপোনালোকক লিখি দিম হেডিংটো চাব আপোনালোকে। হেডিঙত নামকেইটা লিখা থাকিব। এইখন খুব ভাল গ্ৰামাৰ। ইয়াত আচলতে এইখন কেৱল এনেকুৱা নহয় যে ডাঙৰ সৰু বুলি কথা নাই। ভাষাটোৰ যিখিনি পাৰ্টছ অফ স্পীচৰ পৰা আৰম্ভ কৰি আপোনাৰ বিশেষকৈ আমাৰ প্ৰিপজিশ্যনত খেলিমেলি হয়, ভাৰ্বত খেলিমেলি হয়, সেই গোটেইখিনি ইয়াতে চেণ্টেন্স কনষ্ট্ৰাকশ্যন, এই গোটেইবিলাক খুব সহজকৈ দিয়া আছে। গতিকে এইখন আপোনালোকে কিনিব পাৰে। অনলাইনত আজিকালি এইবিলাক উপলব্ধ, গতিকে এমেজনত বা ফ্লিপকাৰ্ট এইবিলাকত হয়তো পাই যাব। কিন্তু মই বহুত আগতে কিনিছিলোঁ, মই দোকানৰ পৰাই কিনিছিলোঁ, কিন্তু অনলাইন আপোনালোকে পাব। ইয়াৰ উপৰি এখন যিহেতু অক্সফৰ্ডৰ কিতাপ নেদেখুৱালে আচলতে কমপ্লিট নহয়, গতিকে এইখন মই খুব ভাল পাওঁ। জন ইষ্টউডৰ এইখন হৈছে অক্সফৰ্ড গাইড টু ইংলিছ গ্ৰামাৰ। অক্সফৰ্ড গাইড টু ইংলিছ গ্ৰামাৰ এইখনো এখন খুব ভাল কিতাপ। আৰু এই কিতাপকেইখনৰ প্ৰাইচ এতিয়া সাল সলনি হ'ব আচলতে, বহুত আগৰ পাব্লিকেশ্যন। তেতিয়া মাত্ৰ 155 টকা আছিল এইখনৰ দাম, 155 rupees। গতিকে ৰিজনেবল প্ৰাইচ। সাধাৰণতে আজিকালি চকলেট এটাৰ দামেই সিমান। গতিকে কিতাপ এখন কিনি যদি আমি নিজৰ লগত ৰাখোঁ, যদিও মোবাইলত গোটেইবিলাক বস্তু উপলব্ধ, আচলতে মই কিতাপত পঢ়ি বেছি ভাল পাওঁ। আৰু মই নিজেও সেই আগৰ হয়তো সময়টোতে আছোঁ। এতিয়াতো কিণ্ডল আহিলে বা মানুহে ধৰক অনলাইন পঢ়ে, কিন্তু মই কিতাপ চুই পেজটো এনেকৈ কৰি আচলতে ভাল পাওঁ। আৰু লিখাখিনিও মই টাইপিং কৰি বেয়া পাওঁ আচলতে। হাতেৰে আগতে যেনেকৈ লিখিছিলোঁ তেনেকৈয়ে লিখোঁ। কিবা এটা ভাল লাগে আচলতে। কিতাপখন লগত থাকিলে সেই অনুভৱ এটা হয় যে সঁচাকৈ পঢ়ি আছোঁ। মোবাইলটোত থাকি বা লেপটপ বা কম্পিউটাৰৰ ফ্ৰণ্টত থাকিলে সেই ফিলিংটো নাহে। গতিকে এই জন ইষ্টউডৰ এইখন অক্সফৰ্ড গাইড টু ইংলিছ গ্ৰামাৰখন আপোনালোকে ল'ব পাৰে। আৰু শেষত এখন গ্ৰামাৰ কিতাপ মোৰ ওচৰত আছে, কিন্তু সেইখন হয়তো আপোনালোকে নাপাব, কাৰণ এইখন বহুত পুৰণি কিতাপ। এইখন প্ৰিণ্টটো 2009 চন, এইটো দেই উল্টাকৈ আহিছে। 2009 চনৰ এইখন কিতাপ প্ৰিণ্টখন। আৰু এইখন হৈছে আমাৰ দিনৰ কিতাপ বুলি ক'লোঁ আৰু সেইখিনি সময়ত মানে এইখন আছিল বনমালী কাকতি তেখেতৰ মানে ৰাইটাৰ। মই কভাৰ লগাই থৈছোঁ কাৰণে ভালকৈ ধৰিব পৰা নাই। ইয়াত গোটেইখিনি আগতে যেতিয়া আমি মেট্ৰিক দিছিলোঁ, আমি যেতিয়া SSLC দিছিলোঁ, যিখিনি বস্তু লাগিছিল, পেৰাগ্ৰাফ ৰাইটিং, ছাবষ্টেন্স ৰাইটিং, প্ৰিচাইজ ৰাইটিং, এইবিলাক গোটেইবিলাক আছে। ৰচনা, বিশেষকৈ গোটেইবিলাক ৰচনা আছে ইয়াতে। আৰু চেণ্টেন্স কনষ্ট্ৰাকশ্যনছখিনি আছে। আৰু এংলো আছামিজে অসমীয়া ইংৰাজী দুয়োটা ভাষা প্ৰয়োগ কৰি পেলাই ইয়াত বুজাইছে। গতিকে সেইকাৰণে আচলতে অসমীয়া মাধ্যমৰ যিসকল আছে ছাত্ৰ ছাত্ৰী
বা যিসকলৰ অসুবিধা হয়, আমি সাধাৰণতে কি হয় গ্ৰামাৰখন খুব বেছিকৈ পঢ়োঁ, যিহেতু সৰুৰে পৰা আমি ইংলিছটো অকল এটা ছাবজেক্ট হিচাপেহে পাইছোঁ, আমি বাকীবোৰ অসমীয়াতে পঢ়োঁ। সেইকাৰণে আচলতে গ্ৰামাৰখন কিবা জীৱনৰ সংগী নিচিনা। 2009 চনৰ পাব্লিকেশ্যন। মই অসমৰ বিভিন্ন ঠাইত আছিলোঁ মোৰ হাজবেণ্ডৰ লগত বিয়া হোৱাৰ পাছত। আজি বিয়াৰে 15 বছৰ হ'ব হ'ল, অক্টোবৰত 15 বছৰ হ'ব মোৰ বিয়াৰ। কিন্তু তথাপি মই এই কিতাপখন আপোনালোকে দেখিছে অসমৰ বাহিৰত য'তেই মই গৈছোঁ মোৰ এই কিতাপবিলাক আচলতে মোৰ লগত সদায় থাকে। আৰু দ্বিতীয়তে আপোনালোকক এই 3খন মই গ্ৰামাৰৰ কিতাপৰ কথা ক'লোঁ। লগতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ, কাৰণ বহুতে মোক এটা কথা কয়, ক'ব নোৱাৰোঁ আচলতে, তেওঁলোকে হয়তো কেতিয়াবা ভাবে যেতিয়া মই ইংলিছৰ কিবা এটা বুজাওঁ, কাৰণ গোটেইবিলাক সেইখিনি সময়ত এজন ব্যক্তিৰ গোটেইখিনি ব্যক্তিত্ব বা গোটেই ভাষাটোৰ ওপৰত জ্ঞানটো বুজিব আপোনালোকে নোৱাৰে যেতিয়া এটা বা দুটা কিবা কথা কোৱা যায়। বহুতে হয়তো ভাবে চাগে মই ইংৰাজীখিনি কওঁ বা ইংৰাজীত মই স্নাতকোত্তৰ কৰিছোঁ কাৰণে হয়তো অসমীয়া মই নপঢ়োঁ বা অসমীয়াৰ প্ৰতি মোৰ ৰাপ নাই। কিন্তু মই এটা কথা কওঁ, অসমীয়াৰ মই উপন্যাস মোৰ যিমান কালেকশ্যন আছে গোটেইখিনি মই আপোনালোকক দেখুৱাব পৰাই নাই। মই মোৰ পুথিভঁৰালটো আপোনালোকক অকণমান দেখুৱাইছিলোঁ। মোৰ ওচৰত অসমীয়া সাহিত্যৰ যিসকল মহিলা লেখিকা আছে তেখেতসকলৰ প্ৰত্যেকখন কিতাপেই আছে। অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য বাইদেউ, তাৰপিছত আকৌ ৰীতা চৌধুৰী বাইদেউৰ পৰা আদি কৰি সকলোৰে কিতাপ মোৰ ওচৰত আপোনালোকে পাব। উপন্যাস হওক, গল্প হওক, আৰু নতুন প্ৰজন্মৰ যিসকল লেখিকা আছে তেওঁলোকৰ কিতাপো মই কিনিছোঁ। ইন্দ্ৰাণী শৰ্মাৰ কিতাপ কিনিছোঁ। গতিকে তেনেকৈ মই অসমীয়া ইংৰাজী যেনেকৈ কিনো অসমীয়াও মই পঢ়োঁ। লগতে মোৰ ওচৰত এইখন কিতাপো আছে যিখন মোৰ আজিৰ নহয়, প্ৰায় কেতিয়াৰ এইখন মোৰ এইখন হয়তো 2010ৰ এখন পাব্লিকেশ্যন, 2010ৰ পাব্লিকেশ্যন হয়। অসমীয়া সাহিত্যৰ ৰূপৰেখা। অসমীয়া সাহিত্যৰ ৰূপৰেখাখন খুব দৰকাৰী। অসমীয়া সাহিত্যৰ ইতিহাস, উৎপত্তি সকলোখিনি আছে মহেশ্বৰ নেওগদেৱৰ। গতিকে এইখন মই পঢ়োঁ, আৰু এইখন এতিয়া মই পঢ়িব পৰা নাই, মই মাজে মাজে এইখন চাই থাকোঁ। আৰু দ্বিতীয়তে মোৰ ওচৰত আছে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তখন সত্যেন্দ্ৰ নাথ শৰ্মাদেৱৰ। গতিকে এই দুয়োখন কিতাপেই হৈছে অসমীয়া ভাষাটোৰ উৎপত্তি, অসমীয়া ভাষাটোৰ গুৰি, গোটেইখিনি বস্তু ইয়াত আছে। গতিকে মই এইবিলাক কিতাপো পঢ়োঁ, আপোনালোকক দেখুৱালোঁ। আপোনালোকেও কিনিব পাৰে। আচলতে আমাৰ নিজৰ ভাষাটোৰ গুৰিডাল বা কেনেকৈ হৈছিল, কি হৈছিল, গোটেইখিনি জনাটো উচিত। কিন্তু মোৰ অসমীয়া অভিধানখন নাই, গতিকে সেইটো এটা দুখৰ বিষয়। বহুত ডাঙৰ হয় ছাইজটো, কিন্তু মই এতিয়া যিহেতু স্থায়ীকৈ আমাৰ ঘৰটো হ'ল ফ্লেটত, আচলতে সাধাৰণতে ঠাই কম থাকে, গতিকে মই এতিয়া অভিধানখন কিনিম বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি জানে ক'ত পাম, যদি অনলাইনো পায়, কিবা ক'ত ভাল পায় বা কোনখন ল'লে ভাল পাব্লিকেশ্যন জানিলে আপোনালোকে মোক জনাব, সুখী হ'ম। আশা কৰিছোঁ কিতাপকেইখন দেখি আপোনালোকেও বেয়া পোৱা নাই। আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আপোনালোকৰ যি মতামত আছে, আপোনালোকে কি কিতাপ অসমীয়া বা ইংৰাজী সাহিত্যৰ লগত জড়িত, উপন্যাস বা গল্প নহয়, সেই ভাষাটোৰ বিষয়ে জানিব পৰা কি কি কিতাপ পঢ়ে, যদি হিন্দীৰো কিবা কিতাপ জানে মোক জনাব। মই তিনিওটা ভাষাতে মোৰ আচলতে খুব ভাল লাগে। সেই ভাষাটোৰ কথা প্ৰত্যেক দিনে আমি নতুন কিবা এটা জানিব পাৰোঁ আচলতে। যদিও মই আপোনালোকক শিকাওঁ বুলি নহয়, যদিও আপোনালোকক দুই এটা কথা মই দিওঁ, কিন্তু মই ভাবোঁ আচলতে ময়ো শিকিয়ে আছোঁ। মোৰো এনেকুৱা নহয় যে মই সকলোখিনি জানো কাৰণে আপোনালোকক কওঁ যে এইটো কৰক, সেইটো কৰক। মই কিবা এটা আপোনালোকক যেতিয়া দিওঁ, আপোনালোকে কিবা এটা কমেণ্ট দিলে ময়ো শিকোঁ। গতিকে জীৱনটোৱে হৈছে এটা শিকাৰ প্ৰক্ৰিয়া। লাইফ ইজ আ লাৰ্ণিং প্ৰচেছ। আমি এভৰি ষ্টেজত আমি শিকোঁ। গতিকে প্ৰত্যেকটো স্তৰত আমাৰ জীৱনত আমি শিকি যাওঁ। গতিকে শিকাৰ কোনো শেষ নাই, আৰু সেইকাৰণে মই সেইটোৱে বিশ্বাস কৰোঁ। গতিকে জীৱনত য'ৰ পৰা যি আয়ত্ব কৰিব পাৰিছোঁ, অকণমানি কিবা সৰু ল'ৰা এটাই বা ছোৱালী এজনীয়ে কিবা এটা কৈছে, তাৰ পৰাও শিকিছোঁ, নিজৰ ছাত্ৰ ছাত্ৰীৰ পৰা শিকিছোঁ। গতিকে প্ৰত্যেকজন মানুহ, প্ৰত্যেকটো অনুভৱ, প্ৰত্যেকটো জীৱনৰ অভিজ্ঞতাৰ পৰা আচলতে আমি শিকোঁ। ঠিক তেনেধৰণে কিতাপবোৰ জীৱনৰ মই খুব একাত্ম সংগী বুলি মই ভাবোঁ। গতিকে কিতাপৰ কথা আপোনালোকৰ লগত আলোচনা কৰি থাকোঁ। আশা কৰিছোঁ আপোনালোকে বেয়া পোৱা নাই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই।